আমি আজি এইটো ভিডিঅ'ত একক ভগ্নাংশ, লঘু ভগ্নাংশ আৰু গুৰু ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম। তাৰ পাছত সমান ভগ্নাংশ কি, ইয়াক কেনেদৰে উলিয়ায় আৰু ভগ্নাংশৰ লঘিষ্ঠ ৰূপ কি সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো মন দি চাবা, কাৰণ তোমালোকে যদি এইখিনি কথা বুজি পোৱা তেতিয়া তোমালোকে অনুপাত আৰু সমানুপাতটো ভালকৈ বুজি পাবা, কাৰণ অনুপাত আৰু সমানুপাতৰ লগত ভগ্নাংশৰ যথেষ্ট মিল আছে। ইয়াৰ আগত মই ভগ্নাংশৰ ওপৰত যেটো ভিডিঅ' দিছিলো তাত মই প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশৰ ওপৰত আলোচনা কৰিছিলো। প্ৰকৃত ভগ্নাংশ কোনবিলাক, যিবোৰ ভগ্নাংশৰ ওপৰৰ সংখ্যাটো সৰু তলৰ সংখ্যাটো ডাঙৰ, হেতু কোৱা হয় প্ৰকৃত, যেনে 4/2, 5/3, 7/6 আদি। অপ্ৰকৃত ভগ্নাংশ কোনবিলাক, প্ৰকৃত ভগ্নাংশৰ উল্টা, যিবোৰ ভগ্নাংশৰ ওপৰৰ সংখ্যাটো ডাঙৰ তলৰ সংখ্যাটোহে সৰু, অৰ্থাৎ 4/5, 2/3, 10/15 এনে ভগ্নাংশবিলাকক অপ্ৰকৃত বুলি কোৱা হয়। এতিয়া এটাই কথা মনত ৰাখা, যিমানবিলাক প্ৰকৃত ভগ্নাংশ আছে সেই আটাইবোৰ প্ৰকৃত ভগ্নাংশ হ'ব লঘু ভগ্নাংশ, আৰু যিমানবিলাক অপ্ৰকৃত ভগ্নাংশ আছে সেইটোৱে হ'ব গুৰু ভগ্নাংশ। এতিয়া চোৱা, ওপৰৰটো সৰু তলৰটো ডাঙৰ হ'লে প্ৰকৃত, ওপৰৰটো ডাঙৰ তলৰটো সৰু যদি হৈ যায় অপ্ৰকৃত। কিছুমান এনেকুৱা ভগ্নাংশ থাকে যিবিলাক ওপৰে তলে সমান। ইয়াত মই লাষ্টত a বাই a দিছো, a মানে এনি নাম্বাৰ, যিয়ে নাম্বাৰ বহুৱা, যদি ওপৰে তলে যদি সমান সমান থাকে তে সেইটো কি ভগ্নাংশ। মনত ৰাখিবা, আচলতে ই ভগ্নাংশই নহয়। ইয়াক যদি আমি কাটাকাটি কৰো তেতিয়া কিমান ওলাই যাব, 1। 4 গুণ 4, 4/4, 5/5, 6/6, এইবোৰ সংখ্যা হৈছে একৰ সমান। একৰ সমান কাৰণে এই ভগ্নাংশবিলাকক কোৱা হয় একক ভগ্নাংশ। আৰু এটা কথা মন কৰিবা, মই ক'লোৱেই যে 7/7, 6/6 এইবিলাক আচলতে ভগ্নাংশই নহয়। এক ভগ্নাংশ বুলি ক'বই নোৱাৰি। ভগ্নাংশ প্ৰকৃত হ'ব বা অপ্ৰকৃতহে হ'ব পাৰে। যদি ইয়াক কেতিয়াবা এনেকৈ লিখি দিয়া হ'ল, মানে ভগ্নাংশৰ নিচিনাকৈ লিখি দিয়া হ'ল, এটা লাষ্টানি তলে ওপৰে যদি লিখি দিয়া হ'ল ভগ্নাংশ হৈ গ'ল, মানে ভগ্নাংশৰ নিচিনাকৈ লিখা হ'ল মানে ভগ্নাংশ হ'ল, তেতিয়া কি হ'ব, এইটো কি ভগ্নাংশ বুলি ক'ব, একক ভগ্নাংশ, কাৰণ ই একৰ সমান। ছবিৰ সহায়ত চোৱা, এটা বস্তুৰ 4 ভাগ কৰা হৈছে, মানে তলত 4 হ'ল, আৰু গোটেই বস্তুটোক ৰং কৰি দিয়া হ'ল, গোটেই বস্তুটো কলা কৰি পেলোৱা হ'ল। মানে কিমান ভাগত ৰং কৰিলা, 4 ভাগত, হয়নে? তুমি প্ৰথমৰ পৰা দেখি আছা যে এইটো তুমি 4 ভাগ কৰিছিলো আৰু 4 ভাগতে ৰং কৰিলো। এতিয়া বেলেগ এজন মানুহক যদি মই মাতি আনো, তেওঁক যদি মই কওঁ যে দাদা এইটো মই কেই ভাগ কৰিছিলো কওকচোন, তেওঁ ক'ব পাৰিবনে কেই ভাগ কৰিছিলো? কাৰণ গোটেইটোতো কলাই হৈ গ'ল, তেওঁ কেই ভাগ বুলি ক'ব, তেওঁ একো ক'ব নোৱাৰিব। মানে গোটেই বস্তুটোত যদি আমি একেটা ৰঙেই কৰিব লগা আছিল, তেতিয়া ভাগ কৰাৰ প্ৰয়োজনটো কি আছিল? কথাটো বুজি পালানে? ধৰা এটা বস্তু মই ইয়াক দুভাগ কৰি ললো, 2 ভাগ। মই যদি ইয়াৰ 1 ভাগত ৰং কৰো, 1 ভাগ ৰাখি দিম, তেতিয়াহ'লে ঠিকে আছে, ভাগ কৰাৰ এটা অৰ্থ আছে। কিন্তু যদি 2 ভাগতেই একেটা ৰঙকেই যদি কৰি দিওঁ, কলাই কৰি দিওঁ, ইয়াৰ ভাগৰ কিবা চিন থাকিল নে? একোতো নাথাকিল। মানে আমি 2 ভাগৰ 2 কৰি দিলোঁ, 2 ভাগৰ 2 মানে কি? ঠিক তেনেকৈ 4/4 মানে কি? এক সম্পূৰ্ণ। 3 ভাগৰ 3, 4/4, 5/5 এইবিলাক ভগ্নাংশই নহয়, এইবিলাক হৈছে এটা গোটা সংখ্যা, আৰু গোটা সংখ্যাটো হৈছে 1। যদি কোনোবা এটা ভগ্নাংশ একৰ সমান হয়, সেইটোকে কোৱা হয় একক ভগ্নাংশ। আৰু কেনেকৈ গম পাবা একক ভগ্নাংশ বুলি? একদম চিম্পল, তলে ওপৰে যদি সমান, একক ভগ্নাংশ। বুজি পালা? এতিয়া আমি আহো অপ্ৰকৃত ভগ্নাংশবিলাকক গুৰু ভগ্নাংশ বুলি কিয় কয়, আৰু প্ৰকৃত ভগ্নাংশক লঘু ভগ্নাংশ বুলি কিয় কয়। গুৰু ভগ্নাংশ মানে সেইবোৰ ভগ্নাংশ যিবোৰ ভগ্নাংশ একতকৈ ডাঙৰ, আৰু লঘু ভগ্নাংশ মানে একতকৈ সৰু হোৱা ভগ্নাংশবিলাকক লঘু ভগ্নাংশ বুলি কয়। মনত ৰাখা, একৰ সমানবিলাকতো একক ভগ্নাংশ আছিল, 4/4, 5/5। কিন্তু যদি এতিয়া ইয়াত 3 আছে, 3/3 যদি ক'লো হয় একক ভগ্নাংশ হ'লে হয়, কিন্তু 3 ভাগতকৈ বেছি হৈ গ'ল, 3/4, 3/5, 3/7 এইবিলাক হৈ গ'লে গুৰু ভগ্নাংশ হৈ যাব। 4/4 যদি হ'ল হয় একক ভগ্নাংশ হ'লে, কিন্তু 4/4 সৰু হৈ গ'ল, মানে 4/2, 4/1, 4/3 হৈ গ'লে এইটো কি হৈ যাব, লঘু ভগ্নাংশ। আমি জানো যে গুৰু ভগ্নাংশবিলাকক অপ্ৰকৃত ভগ্নাংশ বুলিও কয়। অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ নিব পাৰি। কেনেকৈ নিব পাৰি? ইয়াত 3 আছে, 3, আৰু ইয়াত ধৰা 2 দিলা, 3 2 গুণ 6, আৰু ইয়াত দি দিলা 1, 3 2 গুণ 6, 6 1 7, ওপৰত 7 হৈ গ'ল। তেনেহ'লে 3/7 মানে 2 সমস্ত 3/1, 3/7টোৱে দুটা গোটা বস্তু আৰু 3 নম্বৰ গোটা বস্তুটোৰ 3/1 অংশ আগুৰি আছে। ই একতকৈ কি 2তকৈ ডাঙৰ, সেইটো কাৰণে গুৰু ভগ্নাংশ। লঘু ভগ্নাংশটোত চোৱা, মাত্ৰ 4/2 হে আছে, অৰ্থাৎ কিবা এটা গোটা বস্তু আছিলে, ইয়াক আমি 4টা ভাগ কৰিলো,
4টা ভাগৰ মাত্ৰ 2টা ভাগতহে ৰং কৰিছো সম্পূৰ্ণ বস্তুটো ৰং কৰা হোৱাই নাই যাৰ কাৰণে ইয়াক কোৱা হ'ব ই একতকৈ সৰু মানে গোটেই বস্তুটো ইউজ হোৱাই নাই হেতু কাৰণে ইয়াক কোৱা হৈছে লঘু ভগ্নাংশ বা এটা ভগ্নাংশ আছে ইয়াত 3টা ভাগ কৰা হৈছে 3টা ভাগৰ এটা ভাগতহে ৰং কৰিছো মানে 3 ভাগৰ 1 তেনেহলে এইটো গোটেই বস্তুটো ইউজ হল নেকি এইখিনি থাকিয়ে গল তাৰ মানে এইটো একতকৈ সৰু গুৰু ভগ্নাংশ কি আকৌ ভালদৰে বুজিবৰ কাৰণে এটা কাহিনী শুনি লোৱা ধৰি লোৱা এটা কেক আনি পেলাই তাৰ 3 ভাগ কৰিলা 3 ভাগ কৰি 1 ভাগ তুমি 1 ভাগ মায়ে আৰু 1 ভাগ ভন্টিৰ কাৰণে খাবৰ কাৰণে কাটি লৈছা খাবলৈ মুখত দিব ওলাইছা মাত্ৰ আৰু দুজন বন্ধু আহিল বন্ধু আহাৰ লগে লগে সিহঁতক কইতে কেক দিব লাগে খাবলৈ এটা এইখিনি কেকটো তোমালোকৰ নামত ডিস্ট্ৰিবিউট হলে এইখিনি কেকৰ কাৰণে মুখত সুমিয়াইছিলা কেনেকৈ দিবা বেলেগ এটা কেক আনিলা সেম সাইজৰ আনি পেলাই এইটুকু তোমালোকে 3 ভাগ কৰি দিলা দুজন বন্ধু আহিছে সমানে দুভাগ কৰি পেলাই দি দিলে হৈ যায় না আকৌটো কোনবা জন ওলাব পাৰে আৰু ধৰি লোৱা কেকটো 3 ভাগ কৰিলে যথেষ্ট হৈ যায় দুভাগ কৰিলে বৰ বেছি ডাঙৰ হৈ যায় তেনে 3 ভাগ কৰিলা ইয়াৰে এটা ভাগ 3 ভাগৰ এক অংশ এজন বন্ধু আৰু বাকি 3 ভাগৰ এক অংশ বাকি থকা বন্ধুজনক দি দিলা এতিয়া চাবা প্ৰথম কেকটোৰ কিমান খৰচ হ'ল প্ৰথম কেকটোৰ 3 ভাগৰ 3 অংশই শেষ হৈ গল গোটেই কেকটো খৰচ হ'ল প্লাস পিছৰ কেকটোৰ কিমান খৰচ হ'ল পিছৰ কেকটোৰ 3 ভাগৰ 2 অংশ শেষ হ'ল এক অংশ বাছি গল মানে এতিয়া যদি আমি এই 1 আৰু এই 3 ভাগৰ 2টো যদি যোগ কৰি দিওঁ আমি পাই যাম 1 সমস্ত 3 ভাগৰ 2 বা আমি পাই যাম 3 * 3 3 * 2 5 মানে 3 ভাগৰ 5 3 ভাগৰ 5টো হ'ব এটা গুৰু ভগ্নাংশ অৰ্থাৎ 3 ভাগৰ 5টো এটা অপ্ৰকৃত ভগ্নাংশ আৰু ইয়াত এটাতকৈ বেছি আছে কেতিয়াবা 1 সমস্ত 3 ভাগৰ 2 হ'ব পাৰে কেতিয়াবা 10 সমস্ত 5 ভাগৰ 3 হ'ব পাৰে যিয়ে নথাকক মুঠতে অপ্ৰকৃত ভগ্নাংশ যদি হল সি এটাতকৈ বেছি হ'ব আৰু এটাতকৈ বেছি হোৱা মানে হ'ব গুৰু ভগ্নাংশ এতিয়া আমি আলোচনা কৰিম সমান ভগ্নাংশ বা ইকুইভ্যালেন্ট ফ্ৰেকশন আৰু ভগ্নাংশৰ লঘিষ্ঠ ৰূপ মানে সিম্পলেস্ট ফৰ্ম অফ এ ফ্ৰেকশন কি হয় তাৰ বিষয়ে আলোচনা কৰিম সো সমান ভগ্নাংশ মানে হৈছে ধৰা তোমাক দিয়া আছে 3 ভাগৰ 2 তে 3 ভাগৰ 2 সমান ভগ্নাংশ এটা লিখিব লাগে ভগ্নাংশটো দেখাত বেলেগ হ'ব কিন্তু ইয়াৰ ভ্যালুটো একে হ'ব কি কৰিবা একদম সহজ ওপৰত থকা আৰু তলত থকা সংখ্যা দুটাৰ লগত একে সংখ্যা পূৰণ কৰি দিয়া বা হৰণ কৰি দিয়া ইয়াৰ লগত ইয়াত 2 আছে ইয়াৰ লগত 2 পূৰণ কৰি দিয়া 4 হ'ল 3 লগত 2 পূৰণ কৰি দিয়া 6 হৈ গ'ল মানে 6 ভাগৰ 4 ঠিক তেনেকৈ ইয়াৰ লগত যদি তুমি 3 পূৰণ কৰি দিয়া 9 হ'ব ইয়াৰ লগত 3 পূৰণ কৰি দিলে হৈ যাব 6 মানে 6 ভাগৰ 4 9 ভাগৰ 6 300 ভাগৰ 200 সেইকেইটা সমান ভগ্নাংশ হৈছে 3 ভাগৰ 2 দেখাত বেলেগ ভ্যালু সমান তাৰ মানে সমান ভগ্নাংশ এটা ছবিৰ সহায়ত বুজা এটা দুটা বস্তু আছিল তাৰে সমানে আমি আধা কৰিলো 2 ভাগ কৰিলো 2 ভাগ কৰি ইয়াৰে 1 ভাগত ৰং কৰি দিছো ৰং কৰা হোৱাৰ পিছত ইয়াক আৰু এটা ভাগ কৰি দিয়া এতিয়া চোৱা এটো কেই ভাগ হৈ গল দেখা 1 2 3 4 চাৰিটা ভাগ হ'ল ৰং কেইটা ভাগত কৰা আছে এটা দুটা এটা 2 ভাগৰ 1 আৰু 4 ভাগৰ 2 কিয় সমান হৈ গল কাৰণ ৰং কৰা যেটো অংশ আছিল হেতুটো একেই থাকে হেতুটো চেঞ্জ হৈ যোৱা নাই হেতু আগতে যিমানটো আছিল সিমানটো আছে খালি ভাগটোহে বাঢ়িল হেতু কাৰণে ৰং কৰা ভাগো বাঢ়ি গল আগত আছিল দুভাগ ৰং আছিল এভাগত এনেকৈ ভাগ কৰাৰ কাৰণে ৰং মুঠ ভাগ হৈ গল 4 ৰং কৰা ভাগ হৈ গল 2 কিন্তু ৰং কৰা আসল অংশত কিমান আছে মইতো সব ডাঙৰ কৰি দিয়া নাই সৰু কৰি দিয়া নাই সিমানটোই আছে ঠিক তেনেকৈ চোৱা কেই ভাগ কৰি দিলা 1 2 3 4 5 6 7 8 আমি কৰি দিলো 8 ভাগ পৰ্যন্ত ৰং কৰা কেই ভাগত দেখা হ'ল 1 2 3 4 মানে এইবিলাক হৈছে সমান ভগ্নাংশ মানে 1 ৰ লগত 2 পূৰণ কৰোঁতে 2 হ'ল 2 ৰ লগত 2 পূৰণ কৰোঁতে 4 হ'ল 1 ৰ লগত 4 পূৰণ কৰোঁতে 4 হ'ল 2 ৰ লগত 4 পূৰণ কৰোঁতে 8 হ'ল তে সমান ভগ্নাংশ যে কেৱল একে সংখ্যা পূৰণ কৰিহে পায় তেনেকুৱা নহয় সমান ভগ্নাংশ একে সংখ্যাৰে হৰণ কৰিলেও এটা সমান ভগ্নাংশ পোৱা যায় যেনে ইয়াত 10 আছে ইয়াত 6 আছে এতিয়া ইয়াৰ এটা সমান ভগ্নাংশ হ'ব ইয়াৰ লগত 2 পূৰণ কৰি দিয়া 12 ইয়াৰ লগত 2 পূৰণ কৰি দিয়া 20 আমি সদায় পূৰণে কৰি থাকো কিন্তু আমি হৰণো কৰি চাব লাগে একে সংখ্যাৰে 6 2 দি হৰণ গল 2 3 গুণ ইয়াক 2 দি হৰণ গল 2 5 গুণ মানে 5 ভাগৰ 3ও 10 ভাগৰ 6ৰ এটা সমান ভগ্নাংশ হয় কিন্তু হৰণ কৰিবলৈ এটা শৰ্ত হ'ব ওপৰৰ আৰু তলৰ দুইটা সংখ্যাকে একে সংখ্যাৰে হৰণ যাব লাগিব তেতিয়াহে তুমি হৰণ কৰি পেলাই সমান ভগ্নাংশ নিৰ্ণয় কৰিব পাৰিবা ধৰা 8 ভাগৰ 7 বা 15 ভাগৰ 16টা ভগ্নাংশ দিয়া আছে যে 7 আৰু 8ক একে সংখ্যাৰে হৰণ যোৱা তোমাৰ সংখ্যা নাই ঠিক তেনেকৈ 15 আৰু 16ক একে সংখ্যাৰে হৰণ যোৱা সংখ্যা নাই তে ইয়াৰ সমান ভগ্নাংশ উলিয়াব কাৰণে তুমি পূৰণেই কৰিব লাগিব হৰণ কৰিব নোৱাৰা এতিয়া আমি চাও লঘিষ্ঠ ৰূপ মানে কি simplest form of a fraction মানে কি কোনো এটা ভগ্নাংশৰ লঘিষ্ঠ ৰূপটোকো সেই ভগ্নাংশটোৰ সমান ভগ্নাংশ বুলি ক'ব পাৰি
এটা ভগ্নাংশক যিমান পাৰি সৰু কৰা। সৰু কেনেকে কৰিবা? হৰণ কৰিলে সৰু হয়। হৰণ কেনেকে কৰিবা? যদিহে হৰণ দুইটা সংখ্যাকে একে সংখ্যাৰে হৰণ যায়। 6ক 3ৰে হৰণ যাব, 15কো 3ৰে হৰণ যাব। 6ক 3ৰে হৰণ কৰিলে আমি পাম 2 আৰু 15ক 3ৰে হৰণ কৰিলে আমি পাম 5, মানে 5/2। তা আমি ক'ব পাৰিম যে 15/6ৰ লঘিষ্ঠ ৰূপ হ'ল 5/2। এতিয়া বেলেগ এটা উদাহৰণ চোৱা। 60/12 দিয়া আছে। ইয়াৰ লঘিষ্ঠ ৰূপ কি হ'ব? প্ৰথমতে আমি ইয়াক 2 দি হৰণ কৰিলো, 2 6 গুণ 12। আকৌ ইয়াত কৰিলো 2 দি ইয়াকো কৰিলো 2 30 গুণ 60। আমি জানো যে দুইটাক একে সংখ্যাৰে হৰণ কৰিব লাগিব। আমি পাই গলো 30/6। 30/6টো 60/12ৰ লঘিষ্ঠ ৰূপ নেকি? নহয়। এইটো ইয়াৰ এটা সমান ভগ্নাংশ হয়, কিন্তু লঘিষ্ঠ ৰূপ নহয়। লঘিষ্ঠ ৰূপ মানে কি কৈছে? লঘিষ্ঠ, সিম্পলিয়েষ্ট, একদম সৰু। এইটো একদম সৰু নহয়, ইয়াক কাটিব পৰা আৰু চান্স আছে। যেনে 6ক 2 দি ডিভাইড কৰা পাই যাবা 3। ইয়াক আকৌ 2 দি ডিভাইড কৰা পাই যাবা 15। 15/3 এইটো নেকি লঘিষ্ঠ ৰূপ? না, ইয়াকো আৰু আছে চান্স। 3 1 গুণ 3, 3 5 গুণ 15, মানে 5/2। এটা 5/2 একক আৰু হৰণ যায় নেকি? আৰু হৰণ নাযায়। নহলে আমি ক'ব পাৰিম যে 60/12ৰ লঘিষ্ঠ ৰূপটো হ'ল 5/1। বাকি যে ওলাই আছিল 30/6, 15/3, এইবিলাক কি? এইবিলাক হৈছে 60/12ৰ কিছুমান সমমান ভগ্নাংশ। 15/6 কৰোঁতে প্ৰথমতে 5/2 ওলাই গৈছিল। 5 আৰু 2 একে সংখ্যাৰে হৰণ যোৱা সংখ্যাই নাই, সেইটো কাৰণে 15/6 সমান ভগ্নাংশ 5/2 আছিল। কিন্তু কিছুমান ভগ্নাংশত কি হয়, আমি বাৰে বাৰে কাটাকাটি কৰিব লাগে, তেতিয়াহে লঘিষ্ঠ ৰূপটো ওলাই। বাৰে বাৰে কাটাকাটি কৰি থকাতকে যদি 12 আৰু 60ৰ গসাগু উলিয়াই পেলাই গসাগুৰে যদি ডাইৰেক্ট হৰণ কৰি দিয়া, তেতিয়া ডাইৰেক্ট 5/1 ওলাই গলে হয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজি ভিডিঅ'টোত আলোচনা কৰা বিষয়বোৰ শিকি লৈছা। ইয়াৰ পাছৰ ভিডিঅ'টোত মই ভগ্নাংশৰ তুলনাৰ বিষয়ে শিকাম, অৰ্থাৎ কোনটো ভগ্নাংশ ডাঙৰ, কোনটো ভগ্নাংশ সৰু, সেই বিষয়ে শিকাম। তোমালোকে চাই যাবা। ধন্যবাদ।